না যোৱা দুদিনীয়া কাৰ্যসূচী আমালোকৰ বাবে স্মৰণীয় আমি আৰম্ভ কৰিছিলোঁ যোৰহাট বিমানবন্দৰৰ পৰা য'ত ভাবাতকৈ বেছি মানুহ তাত উপস্থিত আছিল তাৰ পৰা আমি গ'লো তিতাবৰ নাজিৰালৈ দুয়োগৰাকী মহান ব্যক্তি প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱ আৰু প্ৰয়াত তৰুণ গগৈদেৱক শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাকালি ঐতিহাসিক শিৱদৌল মন্দিৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি লাচিত মৈদাম চুকাফা সমন্বয় ক্ষেত্ৰ ঢেকীয়া নামঘৰ কাকগোহাঁই থানলৈ গৈ আমি ভগৱানৰ আশীষ বিচাৰিলোঁ পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰিলোঁ আৰু যোৱাকালি ৰাতি 1:30-2টা বজালৈকে মানুহবোৰ আমি লগ পাইছোঁ আজি গুৱাহাটী সোমোৱা আগত গভাৰাজৰ লগত আমি সাক্ষাৎকাৰ কৰিলোঁ আৰু এটা প্ৰেৰণা আমি পাইছোঁ যি প্ৰেৰণা পোৱা পিছত আগন্তুক দিনত এই অসমৰ জনসাধাৰণক সুখৰ সময়ত বিপদৰ সময়ত আমি সদায় ৰাইজৰ লগত থিয় দিম বৰ্তমানৰ সময়ত বানপানী পীড়িত আমাৰ ৰাইজৰ লৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম যোৱাকালি আমাৰ 2টা টিম বানপানী অধ্যয়ন কৰিবলৈ গ'ল বানপানী স্থিতি এটা টিম শিৱসাগৰলৈ গ'ল এটা টিম লখিমপুৰ ৰঙা নদীৰ ফালেও গৈছে আমিও আজি সন্ধিয়া ভাগত গুৱাহাটীত আমাৰ দুয়োগৰাকী ব্যক্তি যোৱা বানপানীৰ যে তাৰপিছত যে লেণ্ডশ্লাইড হ'ল তাত দুয়োগৰাকীৰ মৃত্যু হ'ল আমি তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ যাম আৰু আমাৰ এটা সংকল্প যে অসমৰ জনসাধাৰণ শান্তিত থাকিবলৈ বিচাৰে সম্প্ৰীতিত থাকিবলৈ বিচাৰে এয়া হ'ল গুৰুজনৰ আদৰ্শ আজি দিনৰ আৰম্ভণিত আমি বৰদোৱা থানত গৈ গুৰুজনৰ আদৰ্শৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আদৰ্শবোৰ আমি আগন্তুক দিনত মনত ৰাখি আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ